কবিতাৰ শিৰোনাম মই সলনি হলো মা। কান্ধত এমুকুৰা বোজালৈ ঘৰখন এৰি অহাৰ দিনা আহৰ্য বা পাৰ হৈ কেঁকুৰিটো শেষ নোহোৱালে তই চাই আছিলি মোক। তোৰ ফালে নোচোৱাকৈয়ে অনুভৱ কৰিছিলো মই নেদেখাকৈ চাদৰৰ আঁচলেৰে মচিছিলি তো চকুৰ পতা। তোৰ চকুলৈ চাবলৈ ভয় লাগিছিল সিদিনা। তই চাই আছ বুলি জানিয়েই হয়তো পিছলৈ চাব সাহস হোৱা নাছিল মোৰ। সেই যে তোক এৰি থৈ আহিলো, তেতিয়াৰ পৰাই মই সলনি হলো মা। তোৰ কথা ভাবিলে কান্দিবৰ মন যায়, উভতি যাব মন যায় তোৰ কাষলৈ। নাজানো মা কি হৈছে মোৰ, আজিকালি ৰাতি টোপনি নাহে। চিগাৰেটৰ ধোঁৱাত বিষাদবোৰ উৰি নোযোৱালে অনুভৱবোৰ বুকুৰ মাজতে দহে। সপোন দেখিবলৈ ভাল পোৱা তোৰ ল'ৰাৰ আজিকালি সপোন দেখিব সাহস নোহোৱা হ'ল। দেউতাৰ আদৰ্শক হত্যা কৰিবলৈও মোৰচোন অলপো ভয় নলগা হ'ল। তোক সকলো খুলি ক'ব মন যায়, তোৰ হয়তো সাহস নহ'ব শুনিবলৈ। বিবেক যুদ্ধত পৰাস্ত হৈ সকলোবোৰ নিজৰ মাজতে ৰাখো। পৃথিৱীখন বহুত জটিল মা, মই ভবাতকৈও। তই নুবুজিবি, ময়ো বুজা নাছিলো। এতিয়া লাহে লাহে সকলোবোৰ বুজা হৈছো। কি ব্ৰেণ্ডৰ হুইস্কি খাবলৈ কেনেকুৱা লগ লাগে তই খুদ বুজিবি। জেপত টকা থাকিলে ইয়াত কি কি কিনিব পাৰি গম পালে তই মুচকৈ যাবি। নালাগে দে, সেইবিলাক গম নোপোৱাকৈ থকাটোৱেই ভাল। বহুত সৰু মানুহ মা আমি, ডাঙৰ মানুহ হ'বলৈ আহিবি। মইচোন নিজেই সলনি হৈ গলো। তোৰ হয়তো মনত আছে, এদিন তোক কৈছিলো মোৰ বুকুৰ বিষটোৰ কথা। আজিকালি বুকুখন কেতিয়াবা অলপ বেছিকৈয়ে বিষায়। সকলো এৰি গুচি যাব মন যায়। তোৰ গলাত মূৰ থৈ হেঁপাহ পলুৱাই শুবৰ মন যায়। হোষ্টেললৈ অহাৰ দিনা ভাল লাগিছিল। ফূৰ্তিতে ভাবিছিলো এতিয়াৰ পৰা তোৰ গালি শুনিব নালাগে। এতিয়া অনুভৱ কৰো চিগাৰেটৰ নিকোটিন, ভদকাৰ এলকহলতকৈ তোৰ গালি বহুত সোৱাদৰ আছিল মা। ভাল মানুহ হোৱাৰ আখৰা কৰি ভাগৰি পৰিছো। মোক খবৰ নিদিয়াকৈ আহিবি না কেতিয়াবা আমাৰ হোষ্টেললৈ। বিচনাৰ তলত চিগাৰেটৰ টুকুৰাবোৰ চাবি। সিদিনা মোক গালি নাপাৰিবি, হেঁপাহ পলুৱাই চৰিয়াবি। যেতিয়ালৈ ভাগৰ নালাগে তেতিয়ালৈ চৰিয়াবি মোক মা। মই সঁচাকৈয়ে সলনি হলো মা। মোৰ সপোন পূৰাব আহি তোৰ শন্তি ভাগি থান বান হ'ল। ক্ষমা কৰিবলৈ নকওঁ, পাৰ যদি মোক অলপমান হ'লেও প্ৰেৰণা দিবি জীয়াই থাকিবলৈ। এতিয়া যে অকলশৰে উশাহ ল'বলৈও ভয় লগা হৈছে মা। মা, অ' মা, তই
শুনিছনে কথাবোৰ?